ভাবিছোঁ কি ভিডিঅ' সদায় টেকটক্স আৰু এইবিলাক ৰেম চেমৰ বিষয়ে শুনি পেলাই চাগে আপোনালোকেও বৰ পাই যায়। চ' মই আজি এটা নতুন ভিডিঅ' আনিছোঁ গেম ফেক্টৰৰ ওপৰত। তো মই তাৰ ওচৰত কিছুমান কথা ক'বলৈ আহিছোঁ, আশা কৰিছোঁ আপোনালোকে ভাল পাব। গল্ডেন এক্স এই গেমটোত যিমানখিনি মানুহে নিজৰ ভইচ দিছে সেই গোটেই মাতখিনি ফাঁচি দিয়া মানুহৰ মাত হয়। মানে যাৰ ফাঁচি দিয়া ডেট ঠিক হৈছে যে ইমান তাৰিখে ইমান মানুহক ফাঁচি দিয়া হ'ব, সেই মানুহখিনিৰ ভইচ এই গেমটোত দিয়া হৈছে। ডংকি কিং, য'ত এটা মাৰিঅ'ৰ নিচিনা কেৰেক্টাৰ আছে। বহুতে ভাবে এই কেৰেক্টাৰটো প্লাম্বাৰ হয়, কিন্তু সি প্লাম্বাৰ নহয়, সি কাৰ্পেণ্টাৰহে হয়। GTA San Andreas বহুতে খেলিছে, বহুতে ভালো পায়, ময়ো পাওঁ। GTA San Andreas এটা ৱৰ্ল্ড ৰেকৰ্ড আছে যে GTA San Andreasত 861টা মানুহে নিজৰ ভইচ দিছে, আৰু এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড হয়। 200টাটো প্ৰফেচনেল, কিন্তু বাকীখিনি প্ৰফেচনেল নহয়, বাকীখিনি এই গেমটোৰ ফেন হয়। সিহঁতেতো এই গেমটোত আহিব নোৱাৰে, সেইকাৰণে সিহঁতৰ ইয়াত ভইচ দিয়া হৈছে। ৰকষ্টাৰ, যোনে GTA বনাইছিলে, এই কোম্পানীটোৱে এবাৰ প্ৰেছক মানে মিডিয়াক পইচা দি পেলাই নিজৰ বদনামী কৰাইছিলে। কিয় কৰাইছিলে সেইটো কোনেও নাজানে। বন্ধুসকল, আমাক ঘৰত চাগে গালি পাই থাকে, মোকো পাৰে, আপোনালোককো পাৰে চাগে। গেম খেলা বেয়া, ব্ৰেইন বেয়া হ'ব, চকু বেয়া হ'ব। একচুৱেলি এটা সঁচা কথা ক'বলৈ গ'লে গেম খেলা ভাল, বিশেষকৈ একশ্যন গেম খেলাবিলাক। কাৰণ এটা ৰিচাৰ্চ কৰা মতে যোনবিলাক মানুহে একশ্যন গেম খেলে সেই মানুহখিনিৰ ডিচিজন মেকিং পাৱাৰ আৰু এটা ক্ৰাউডত নিজৰ লগৰখিনিক বিচৰা কেপাচিটিটো বাঢ়ি যায়। সেইকাৰণে একশ্যন গেমবিলাক খেলিব লাগে, আৰু একশ্যন গেম খেলিলে নিজৰ ডিচিজন মেকিং পাৱাৰবিলাক বাঢ়ি যায়। মানে মানুহে সোনকালে ডিচিজন ল'ব পাৰে যোনে একশ্যন গেম বেছি খেলে। এইখিনি আছিলে আজিৰ গেম ফেক্টৰৰ ওপৰত। আশা কৰিছোঁ ভাল পাব বুলি। যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু নতুনকৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব।